Hello friend, welcome to my YouTube channel Olympicus Vlog. আজি আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হৈছে স্কিনৰ ওপৰত। আপোনালোকে মোৰ স্কিনটো দেখিছেনে? মোৰ স্কিনটো আপোনালোকে চাব পাৰে, মই একেবাৰে লাইভ দেখাইছো। মোৰ স্কিনটো বহুত ধুনিয়া হয় আৰু কতো একো দাগ নাই। এটো মোৰ সৰুৰে দাগ হয়, বাকি মোৰ স্কিনত একো আপোনালোকে দাগ দেখা নাপায় আৰু পিম্পল বা এবিলাকো দেখা নাপায়। আৰু মোৰ হাতৰ স্কিনটো আপোনালোকে চাব পাৰে। মোৰ হাতৰ স্কিনটো বহুত মিহি আৰু বহুত ভাল হয়। হাতৰ গাৰ গোটেই স্কিনটো মোৰ ইমান মানে পাতল হয়, বহুত ধুনিয়া হয়। কিয় জানেনে আপোনালোকে? এইটো হয়তো সবে ইউজ কৰে আৰু সেই প্ৰডাক্টটো মই আজি আপোনালোকক মানে দেখাব ওলাইছো। মই কি ইউজ কৰো? মই কিন্তু মুখত ক্ৰীম লগাও। মই আপোনালোকৰ পঞ্চ হোৱাইট বিউটি লগাও, তথাপিতো তাৰ উপৰিও মই আৰু এটা বেলেগ প্ৰডাক্ট লগাও। সেই প্ৰডাক্টটো হৈছে গ্লিচাইন আৰু গোলাপ জল। এই গ্লিচাইন আৰু গোলাপ জল এই দুটা প্ৰডাক্ট মিক্স কৰি আপোনালোকে কেতিয়াবা লগাই পাইছেনে? হয়তো বহুতে এই দুটা প্ৰডাক্ট লগায়, কাৰণ আগৰে প্ৰডাক্ট হয় যিহেতু বহুতে গ্লিচাইনটো লগায় আৰু গোলাপ জলো লগায়। কিন্তু আজি আপোনালোকক মই কৈছো যে আপোনালোকে গা ধুই আহি সবে মানে সবৰে স্কিন বিলাক কি হয় বা ভৰি বা হাতত আমি এনেকে দিলে এডাল বগা বগা পৰি যায়, আঁচ পৰি যায়। তাৰ বাবে আমি বডি লোশন বা কিবা ইউজ কৰো। আৰু আমাৰ স্কিন বিলাকতো গা ধুই আহি ফেস ওয়াশ কৰি অহাৰ পাছত মুখত মানে বগা বগা কিছুমান পৰে। তাৰ বাবেও আমি ক্ৰীম সিম ঘহি কিবাকে আমি ভাল কৰো। কিন্তু তাৰে 2-3 ঘণ্টামান পাছত আপোনালোকে আকৌ যেতিয়া কাম কৰি থাকিব দেখিব যে স্কিনটো আকৌ মানে ফাটি উঠিছে এই ঠাণ্ডাৰ দিনৰ কাৰণে। কিন্তু আপোনালোকে এই দুটা যদি গ্লিচাইন আৰু গোলাপ জল আপোনালোকে মুখত কেনেকৈ ঘহিব, এটা কিবা বাউল এটা লৈ ল'ব, তাত মিক্স কৰি ল'ব, লৈ কটনেৰে ধুনীয়াকৈ মিহি কৰি ল'ব আৰু লগতে গাটো ধুনীয়াকৈ ঘহি দিব। পুৰা গাত ভৰিৰ সকলোতে ঘহিব। আপোনালোকে দেখিব আমাৰ মহিলাসকলে হেনেকে ভাত আঞ্জা বনাই মেলি গোটেই বাহিৰতো কাম কৰি আপোনালোকে দেখিব যে গোটেই দিনটো আপোনালোকৰ একো মানে ধুনীয়া মিহি হৈ আছে, স্কিনটো বহুত ভাল হয়। আৰু কিছুমানক ক'ব বিচাৰিছো যিবিলাকৰ ওঁঠ বেছিকে ফাটে, যে 12 মাহে ওঁঠ ফাটিয়ে থাকে, সেইবিলাক মহিলাকো মই ক'ব বিচাৰিছো যে আপোনালোকে ৰাতি শুবৰ টাইমত এইটো গ্লিচাইনটো অলপ লগাই ল'ব, মানে ওঠত লগাই কিনে শুই থাকিব। পিছদিনা দেখিব আপোনালোকৰ ওঠটো বহুত মিহি মিহি নিজে লাৰি কিনে আপুনি বহুত ভাল পাব। সো আপোনালোকে ধুনীয়াকে লগাই, সবে থাকে লগাই, কোনে কোনে লগাই মোক এবাৰ কমেন্ট কৰি জনাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।